আৰু এইখন সভাৰ মেইন উদ্দেশ্য হৈছে আমি এটা কমিটি গঠন কৰা আৰু কমিটিটো আপোনালোকে জানে গ্ৰুপত পাইছে যে আৰপো অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সংস্থা আৰপো এটোৰ ষ্টাৰ্ট হৈছিল 2020-21ত এটোৰ জন্ম হৈছিল প্ৰথমে নগাঁৱৰ পৰা আৰম্ভণি কৰি গুৱাহাটী নলবাৰী বৰপেটা ধুবুৰী ধেমাজি আৰু বিভিন্ন জিলাত এইটো সংস্থা আছে মই ভাবিছোঁ লখিমপুৰ জিলাত অতিকৈ দৰকাৰ এইটো সংস্থা যাতে আমাৰ ফাৰ্মাচী প্ৰফেশ্যনটোক আমি জীয়াই ৰাখিব পাৰোঁ ভালকৈ মেইন আৰু এটা কথা আছে ধৰি লওক আমাৰ ফাৰ্মাচী যিখিনি ফাৰ্মাচিষ্ট আছোঁ এতিয়া আমাক মানুহে দোকানী বুলি ভাবে নৰ্মেলি দোকানী ভাবাৰ এটা কাৰণো আছে ধৰি লওক কোনোবাই 2-3 দিন 5 দিন কাৰোবাৰ ফাৰ্মাচী থাকি কিনে শিকি কিনে নিজে ফাৰ্মাচী এটা খুলি লৈছে তো সেইকাৰণে মানুহৰ মনতো এনে এটা ভাব আহিছে যে ফাৰ্মাচী এটা খুলিবৰ কাৰণে হ'লে ফাৰ্মাচিষ্টৰ দৰকাৰ নাই ফাৰ্মাচী পঢ়িব নালাগে কাৰোবাৰ লগত 2-3 দিন এসপ্তাহ 1 বছৰ 6 মাহ থাকিলে ফাৰ্মাচী দিব পৰা যায় প্ৰথমতে আমি এই মানুহৰ মনৰ বেৰাবেগটো নাইকিয়া কৰিব লাগিব আৰু সেইটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ এটা প্ৰচেছ হাতত ল'ব লাগিব যিখিনি অবৈধ ফাৰ্মাচিষ্ট অবিহনে যিখিনি ফাৰ্মাচী চলাই আছে অবৈধ ফাৰ্মাচী সেইখিনি আমি বন্ধ কৰিব লাগিব আৰু আমি যদি এজনে গৈ পিনে কাৰোবাক বন্ধ কৰিব খোজো তেওঁলোকৰ উল্টাই আমি মাৰ খাব লাগিব সেইকাৰণে আমি সংগঠনৰ জৰিয়তে আমি এটা প্ৰচেষ্টা হাতত ল'ম যাতে অবৈধ ফাৰ্মাচীখিনি আমি বন্ধ কৰিব পাৰোঁ সেইটো এটা প্ৰচেষ্টা হাতত ল'ম আৰু বাকি ফাৰ্মাচী প্ৰফেশ্যন যিটো আছে যেনেকৈ ডক্টৰক ডক্টৰ বুলি মানুহে এটা সন্মান দিয়ে তো ফাৰ্মাচী প্ৰফেশ্যনটো ফাৰ্মাচিষ্ট এজনক যাতে গেলামাল দোকানী এজনৰ লগত কম্পেয়াৰ নকৰে সেইটো আমি মানুহৰ মনত সেইটো ভাৱটো বিয়পাই দিব লাগিব যাতে ফাৰ্মাচী প্ৰফেশ্যনো এটা ভাল এটা প্ৰফেশ্যন বুলি মানুহে যাতে ভাবে আৰু সেই সন্মানটো যাতে আমি পাওঁ সেইটোৱে মেইন উদ্দেশ্য আৰু কিছু এইটো কমিটিটো গঠন কৰাৰ পিছত আমি গম পাম কি কাৰ্যত আমি কি কাম কৰিব পাৰোঁ আপোনালোকৰ সকলোৰে মতামত দিব কোনটো কেনেকৈ কি কৰিলে ভাল হয় তো বাকি সংগঠন চলাই আনিবৰ কাৰণে মই নজবুল ডাঙৰীয়াক দায়িত্ব দিছোঁ আৰু বাকি কাৰ্যসূচী মতে আমাৰ কামখিনি আগুৱাই যাম ধন্যবাদ